কৰোনা কোভিড-19 বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত অসমত বহু পলমকৈ হ'লেও বহু সতৰ্কতাৰ মাজতো যেন অঘটনটো ঘটি গ'ল। 2-3 দিনৰ ভিতৰতেই 0ৰ পৰা 16লৈ চুলে গৈ কৰোনা আক্ৰান্তৰ সংখ্যাই। আৰু অসমত কৰোনাৰ বাহক হিচাপে চিহ্নিত হ'ল বহিৰ্ৰাজ্যৰ পৰা যোৱা অসমীয়াসকল। লগে লগে আৰম্ভ হ'ল প্ৰশাসনৰ তৎপৰতা আৰু আৰম্ভ হ'ল বহিৰ্ৰাজ্যৰ পৰা ঘূৰি অহা লোকৰ সন্ধান। কৰোনাক প্ৰতিৰোধ কৰাৰ ই এক বিকল্পহীন উপায়। পিছে এই ভিডিঅ'টোৰ যোগে আপোনালোকক দেখুওৱা হ'ব অসমৰ পৰা বাহিৰত সুদূৰ মহাৰাষ্ট্ৰৰ কাষৰীয়া ৰাজ্য গোৱাত কাৰ্যৰত থকা প্ৰায় 500 অসমীয়া যুৱকক। এওঁলোক গোৱাৰ এক ঔদ্যোগিক অঞ্চলত বাস কৰে। এই লোকসকলৰ নিজ গৃহত উভতি যোৱাৰ কোনো আশা বৰ্তমান নাই। তেনে ক্ষেত্ৰত তেওঁলোক কিদৰে আছে আৰু কি অসুবিধাৰ সন্মুখীন হৈছে সেয়া নিজ চকুৰে নাচালে বুজিব নোৱাৰোঁ যদিও আমি গোৱাত থকা বিভিন্ন অসমীয়া যুৱকৰ সৈতে যোগাযোগ কৰি তেওঁলোকে আমাক প্ৰদান কৰা ভাষ্যবোৰ আৰু দৃশ্যসমূহ দেখুৱাব খুজিছোঁ। এই ক্ষেত্ৰত মছেৰ খান আৰু কৃষ্ণ তালুকদাৰ নামৰ অসমীয়া যুৱক দুজনে আমাক যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে। দুয়োকে ধন্যবাদ জনাই আপোনালোকক দৃশ্যাংশ আৰু ভিন্নজনৰ ভাষ্য দেখুৱাবলৈ আগবাঢ়িছোঁ। গোৱাৰ ৰাজধানী পানাজীৰ পৰা 25 কিলোমিটাৰমান নিলগত থকা বেৰনা ঔদ্যোগিক অঞ্চলৰ দৃশ্য এয়া। এই বাসগৃহটোত বাস কৰে প্ৰায় 500 অসমীয়া যুৱক। ইয়াত থকা যুৱকসকলক আমি প্ৰশ্ন কৰি পঠিয়াইছিলোঁ আৰু সেই প্ৰশ্নৰ উত্তৰসমূহ মছেৰ খানৰ সহযোগত আমি ভিডিঅ' যোগে লাভ কৰিছিলোঁ। আমাৰ প্ৰথম প্ৰশ্নটো আছিল এই বন্ধৰ সময়ছোৱাত তেওঁলোকে কি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। তাৰ উত্তৰ বিভিন্নজনে এইদৰে দিছে। আমাৰ এনেকুৱা কোনো প্ৰব্লেম নাই। 0% পোৱা নাই। বহুত ফেচিলিটি চলি আছে আমাৰ পাছ। আমি সময়মতে পাই আছোঁ। মই আজিকালি একো অসুবিধা পোৱা নাই, ভালেই আছোঁ। চব্জি মাকা চব পায়েই আৰু দোকানৰ পৰা। नहीं आ रही है तो काम धंधा तो बंद है, राशन पानी का নাই আমি কিবা অসুবিধা সকলোৱে মিলিজুলি আছোঁ। ৰুমৰ পৰা বাহিৰে ওলাই এওঁলোকৰ পৰা আমি আৰু অধিক জানিব বিচাৰোঁতে এওঁলোকে আমাক এইদৰে কৈছিল। সম্পূৰ্ণ সুৰক্ষিত আছে, কোনো প্ৰব্লেম। ইয়াত অসমৰ কিমানজন ল'ৰা ছোৱালী আছে? ইয়াত অসমৰ 500 মান ল'ৰা আছে। ৰাতিপুৱা খোলা দিয়ে তাৰ পৰা সকলোৱে মিলিজুলি আছোঁ। ৰুমৰ পৰা বাহিৰে ওলাই নাই, ৰুমতে আছোঁ। মালিকে আমাক চবেই দিছে আৰু ৰেচন দিছে আমাক, চবেই চব যি লাগে আৰু চব দিছে। ৰুম ভাড়া মাফ কৰি দিছে। মালিক বিৰাট সুবিধা দিছে। সুবিধা মানে 150টা ৰুমত মাহত 3000 কৰি 4000 কৰি ভাড়া আহে। এটা ৰুমৰ ভাড়া লোৱা নাই। আমাৰ অসমৰে বেছি আছে। বেছিভাগ আমাৰ অসমৰে 2টা ৰুম হ'ব ইউপিৰ আৰু 2টা ৰুম উৰিষ্যাৰ, আৰু বাকী চবটো আমাৰ অসমৰে। মালিকে এনেকুৱা নকয় আপুনি যিকেইটা থাকিব পাৰে থাকক, কিন্তু মেক্সিমাম 4টা-5টাকে থাকে আৰু ধুনীয়া মালিক। ইয়াৰ নিচিনা মালিক নাই। 1 তাৰিখত আহি সিহঁতে এলাউন্স কৰি দিছে আমাৰ ৰুম ভাড়া নালাগে, তোমালোকে থাকা ভালকৈ থাকা। ইয়াৰ উপৰিও গোৱাৰ প্ৰশাসনে বহিৰাজ্যৰ পৰা কাম কৰিবলৈ অহা লোকসকলক বিভিন্ন প্ৰকাৰে সকাহ দিছে। তেওঁলোকৰ যদি কোনো অভাৱ অভিযোগ আছে তেতিয়াহ'লে তেওঁলোকক কাষত থকা থানালৈ যোগাযোগৰ বাবে আহ্বান জনাইছে। আমি শেষত প্ৰশ্ন কৰিছিলোঁ তেওঁলোকে কি সাৱধানতা অৱলম্বন কৰিছে আৰু লগতে অসমবাসীৰ বাবে তেওঁলোকে কি বাৰ্তা প্ৰেৰণ কৰিব খোজে। উত্তৰত তেওঁলোকে এইদৰে কৈছিল। তাৰমানে ৰাতিপুৱা উঠোঁ, হাত ভৰি ভালকৈ ধোওঁ। মুঠতে দিনত 4-5 বাৰ মই হাত ভৰি চাবোন দি ধুই থাকোঁ এনি টাইম। মই 2 মিনিটৰ ভাগৰ পৰাই কথা পাতি থাকোঁ যে আমাৰ কাৰণে কেতিয়াও ভাবিব নালাগে, আমি বহুত শান্তিত আছোঁ ঘৰত। সকলোকে এটাই আহ্বান কৰিছোঁ, সকলোৱে অলপ ৰুমত সোমাই থাকিব। ঘৰত থাকিলে ভাল আৰু বাহিৰত ওলালে মাস্কটো ইউজ কৰিব আৰু চেনিটাইজাৰ থাকিলে হাত মুখ লৈ ল'ব আৰু থাকিলে। তোমালোক এইটোৱে ক'ব খোজোঁ, আমি আৰু যিমানখিনি মানুহ আছোঁ আমাৰ ইয়াতে সকলোৱে ভালে আছে আৰু আমাক লৈ আৰু টেনশ্যন কৰিব নালাগে। আমি
সকলোৱে শান্তিত আছোঁ, সুখী আছোঁ, ভালে আছোঁ। ठीक है आगे और क्या संदेश दें? नहीं अच्छी तरह है आगे और মই এটা কথাই ক'বলৈ ওলাইছোঁ মানে আমি বাহিৰত আছোঁ, গোৱাত আছোঁ। গোৱাত আমাৰ অসমৰ যিকেইটা ল'ৰা ছোৱালী ইয়াত আছে চবকেইটা সুৰক্ষিত আছে, ভালেই আছে। আশা কৰোঁ আমাৰ ঘৰতো মানে ডিষ্টেঞ্চটো বজাই ৰাখে, মানে যিটো নিয়ম চৰকাৰে ধৰি দিছে যে 1.5 মিটাৰ দূৰত্বত থাকিব লাগে, মাস্ক লগাই ৰাখিব লাগে আৰু মানে যিখিনি চৰকাৰে নিৰ্দেশ দিছে এই ভাইৰাছটোৰ কাৰণে যাতে আমাৰ অসুবিধা নহয় তাৰ কাৰণে মানে সিহঁতক ছেফলি থাকিবলৈ মই আহ্বান জনাইছোঁ। অসমীয়া যুৱক কৃষ্ণকান্ত তালুকদাৰ গোৱাত কৰ্মৰত। তেওঁ গোৱাৰ পৰা আমালৈ হোৱাটছএপ যোগে এটি ভইচ মেছেজ পঠিয়াইছিলে, সেই ভইচ মেছেজটো শুনোৱা হওক। নমস্কাৰ, মই কৃষ্ণকান্ত তালুকদাৰ। মই অসমৰ পৰা বহু দূৰ গোৱাত আছোঁ। আশা কৰোঁ আপোনালোকে কুশলে আছে। মহামাৰী কৰোণা প্ৰতিৰোধ কৰাৰ সময়ত আমি নিজ পৰিয়াল আৰু মাতৃভূমিৰ পৰা দূৰত থকা সময়খিনিক যথেষ্ট চিন্তাৰ মাজেদি পাৰ হ'লেও মই আপোনালোকক জনাব পাৰোঁ যে আমি ইয়াত যথেষ্ট সুৰক্ষিত অনুভৱ কৰিছোঁ। লগতে খাদ্য সামগ্ৰীৰ পৰা বিশেষ সংগ্ৰাম কৰিবলগীয়া হোৱা নাই। পুলিচ প্ৰশাসনৰ যোগেদি বিভিন্ন সময়ত হাত আগবঢ়োৱা হৈছে যদিও আমি সেই ঘৰলৈ এইবাবে যোৱা নাই যে এই বিপদৰ সময়ছোৱাত আমাতকৈ বিপদত পৰা সকলে বঞ্চিত নহয় যেন। আশা কৰোঁ আপোনালোক অসমবাসীয়ে অকল নিজৰ কথা চিন্তা নকৰি আশা কৰোঁ দুখীয়াবিলাকৰ পৰিয়াল প্ৰয়োজনৰ হাত আগবঢ়াই যেন। লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি প্ৰশাসনৰ আদেশ পালন কৰা যেন। আৰু মোৰ যোগেদি আপোনালোকে মোক কিবা শুনিব বিচাৰে, মোৰ এটা চেনেল আছে কৃষ্ণ ব্লগ, আপোনালোকে ছাবস্ক্ৰাইব কৰিব যেন। জয় আই অসম। আপোনাৰ পৰিয়ালৰো যদি কোনো সদস্য বহিৰাজ্যত কৰ্মৰত আছে, তেওঁ কি কি অসুবিধাৰ সন্মুখীন হৈছে বা আপুনি নিজেই যদি বাহিৰত আছে, তেনে ক্ষেত্ৰত আপোনাৰ যদি কিবা অসুবিধা হৈছে আপুনি হোৱাটছএপ যোগে আমালৈ ভিডিঅ' এটা বনাই মেছেজ পঠাব পাৰে। আমি আগন্তুক ভিডিঅ'ত আপোনাৰ কথাখিনিক এটা ভিডিঅ' যোগে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিছে কমেণ্ট ছেকশ্যনত লিখি আমাক জনাব। যদি ভাল লাগিছে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ অনুৰোধ থাকিল, লগতে বেল আইকনটো টিপাৰো অনুৰোধ থাকিল। লগ হ'ম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে বিদায় মাগিছোঁ।